ক্ৰাফ্ট ক্লোজেটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কেইযোৰমান অসমীয়া গহনাৰ কাণফুলি লৈ আহিলোঁ। এইযোৰ 2 তৰপীয়া জোনবিৰি ডিজাইন কাণফুলি ৰঙাৰে মিনা কৰা আছে। ফ্ৰেমটো ব্ৰাছৰ হয়, তাৰ ওপৰত আপোনাৰ ৰূপৰ এটা তৰপ আছে, তাৰ ওপৰত আমাৰ সোণ পানী চৰোৱা আছে। এইযোৰ ঝুমকা ডিজাইনৰ, এইটোও আপোনাৰ ব্ৰাছৰ ওপৰত ৰূপৰ ওপৰত সোণ পানী। এইযোৰ আন এটা ঝুমকা ডিজাইন হয়, সম্পূৰ্ণ গোলকৈ দেখিব। ঝুমকাটো এছাইডৰ নহয়, সম্পূৰ্ণটোৱে গোল আৰু পদ্ধতিটো একেই, ৰূপৰ হয়, যিটো ব্ৰাছৰ ওপৰত ৰূপ আৰু ৰূপৰ ওপৰত সোণ পানী দিয়া আছে। এইযোৰ 1 তৰপৰ জোনবিৰি, দীঘল হয়, আপোনাৰ 2 পৰা 3 ইঞ্চিৰ ভিতৰত থাকিব। দুটা ৰঙৰ আছে, ৰঙা আৰু সেউজীয়া ধৰণৰ ৰং এটাৰে মিনা কৰা আছে। 1 তৰপৰ জোনবিৰি, পদ্ধতি একেই, আপোনাৰ ব্ৰাছ ফ্ৰেমৰ ওপৰত আপোনাৰ ৰূপ আছে, ৰূপৰ ওপৰত সোণ পানী চৰাই দিয়া আছে। আটাইকেইযোৰ কাণফুলি একেই পদ্ধতিতে পাব। শেষৰ পিনে এযোৰ দেখুৱাম, সেইযোৰ সম্পূৰ্ণ আপোনাৰ ৰূপৰ ওপৰত বনোৱা আছে। বাকী আটাইকেইযোৰ কাণফুলি আপুনি একেই পদ্ধতিত পাব। ব্ৰাছ ফ্ৰেমৰ ওপৰত আপোনাৰ ৰূপৰ ওপৰত সোণ পানী দিয়া থাকে। এইকেইযোৰ আপোনাৰ লাইফ টাইম থাকিব, ৰং নাযায়, ধুনীয়া হৈ থাকে। এইযোৰ ঝুমকা। আকৌ এযোৰ জোনবিৰি ডিজাইন আনিলোঁ, অকণমান বেলেগ। জোনবিৰিৰ লগত দুগদুগী এটা জইন কৰা আছে। এইযোৰ আমাৰ থুৰীয়া। এইযোৰ খুব ধুনীয়া ডিজাইনৰ।